গুড ইভিনিং সকলোকে। আজি আমি কথা পাতিম প্ৰমাণিক শংকৰ কি হয়। তো প্ৰমাণিক শংকৰ মানে এনে এটা শংকৰ যাক টেষ্ট ক্ৰছ বুলিও কোৱা হয়। মানে সি টেষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয়। তো কি বস্তু টেষ্ট কৰিবলৈ ব্যৱহাৰ কৰে? কোনো এটা শংকৰ কৰাৰ পিছত সেই শংকৰত যোনটো সিহঁতৰ যিখিনি চাৰিত্ৰিক বৈশিষ্ট্য ওলায়, সেই বৈশিষ্ট্যখিনি ঠিকে আছে নে নাই। যিখিনি অপ্ৰভাৱী হয় সেইখিনিতো ডমিনেণ্ট হৈ পেলাই বহি যাব, কিন্তু প্ৰভাৱীবিলাকৰ ভিতৰত পিয়ৰ আৰু যোনটো হাইব্ৰিড হয় সেই দুটা, যোনটো সংযুগ্মী আৰু বিষমযুগ্মী, সেই দুটা ছেপাৰেটকৈ আমি চাব নোৱাৰোঁ। কাৰণ গোটেইখিনি যদি আমি গছৰ কথা পাতোঁ, মটৰ গছৰ, গোটেইখিনি মটৰ গছটো ডাঙৰেই হ'ব, সিহঁত বিষমযুগ্মীও হ'ব পাৰে, সমযুগ্মীও হ'ব পাৰে, কিন্তু আমি চাই পেলাই ক'ব নোৱাৰোঁ কোনটি কি হয়। সেইকাৰণে এই টেষ্ট ক্ৰছটো ব্যৱহাৰ কৰা হয়। আৰু টেষ্ট ক্ৰছ কেনেকৈ কৰে আজি আমি চাম। চ' আজি টেষ্ট ক্ৰছটো চাওঁ কেনেকৈ কৰে। চ' তাৰ কাৰণে প্ৰথমে আমি চাম ক্ৰছটো কেনেকৈ হয়। এটা আমি নৰ্মেল ক্ৰছ লৈ লৈছোঁ, যোনটো সমযুগ্মী ওখ মটৰ মাহ আৰু চাপৰ মটৰ মাহৰ মাজত হ'ব। এইটো চাপৰ মটৰ মাহ আৰু এইটো ওখ মটৰ মাহ, এইটো যোনটো পিয়ৰ হয়। ঠিক আছে। তো ইহঁতৰ যেতিয়া আমি ক্ৰছ কৰিলোঁ তেতিয়া আমি F1ত এইটো পাম, ডাঙৰ টি সৰু টি, ডাঙৰ টি সৰু টি, ডাঙৰ টি সৰু টি, ডাঙৰ টি সৰু টি। এই গোটেইখিনি বিষমযুগ্মী হয়, কাৰণ এটা ডাঙৰ এটা সৰু আছে, আৰু এই গোটেইখিনি ওখ হয়। ঠিক আছে। এতিয়া যেতিয়া ইয়াৰ পৰা আমি দুটা লৈ ল'লোঁ, ধৰি লৈছোঁ এই দুটা লৈ ল'লোঁ, এই দুটা যেতিয়া আমি ক্ৰছ কৰিম তেতিয়া আমি F2 পাম। F2 যোনটো আমি ৰিজাল্ট পাম সেইটো আমি এনেকৈ দেখিম, এই তিনিটা ওখ হ'ব আৰু এইটো চাপৰ হ'ব। এইটো এনেকৈ ক্ৰছটো দেখুওৱা আছে ইয়াত। এই তিনিটা ওখ, কিন্তু আমি কোনটো বিষমযুগ্মী কোনটো সমযুগ্মী সেইটো চাই পেলাই আমি ক'ব নোৱাৰোঁ। ঠিক আছে। ইয়াৰ যোনটো ব্যক্ত ৰূপ হ'ব, ব্যক্ত ৰূপৰ অনুপাত, সেইটো তিনিটা ডাঙৰ হ'ব আৰু এটা চাপৰ হ'ব। তো জিনীয় অনুপাত জানিবৰ কাৰণে আমি এই প্ৰমাণিক শংকৰ বা টেষ্ট ক্ৰছটো কৰোঁ। তো এইটো কেনেকৈ কৰিম, যে ইয়াত যোনটো আমি পাইছোঁ, এই চাপৰটোতো চাপৰ পালোঁৱেই, এই তিনিটাৰ ভিতৰত এটা ল'ম আমি। ধৰি লৈছোঁ প্ৰথমে এইটো ল'লোঁ আমি। ঠিক আছে। এইটো আমি লৈ পেলাই আমাৰ যোনটো সমযুগ্মী, আমি যোনটো এইটো পেৰেণ্ট হয় ন, প্ৰথম এইটো পেৰেণ্ট, অভিভাৱক, এইটো পেৰেণ্ট। তো ইয়াৰ যোনটো অপ্ৰভাৱী আছিল বা সৰুটো আছিলে, ঠিক আছে, এই সৰুটোৰ লগত আমি ক্ৰছ কৰিম। ডাঙৰটোৰ লগত নহয়, সৰুটোৰ লগত ক্ৰছ কৰিম। তো ইয়াৰ পৰা এইটো লৈ পেলাই আমি সৰুটোৰ লগত ক্ৰছ কৰিলোঁ। তো এই ক্ৰছ কৰাত কি হ'ল, গোটেইখিনি ওখ পালোঁ, মানে 100% ওখ। যদি 100% ওখ পাম, এই যোনটো লৈছিলোঁ এইটো আননউন লৈছিলোঁ আমি, এই তিনিটাৰ ভিতৰত যিকোনো এটা তুলি লৈছিলোঁ, এইটো এটা আননউন আছিলে, আমি নাজানো এইটো কি হয়। তো যেতিয়া এইটো ল'লোঁ গোটেইখিনি 100% ওলাল, তেনেহ'লে ই সমযুগ্মী। আৰু যদি ধৰি লৈছোঁ এইটো আমি লৈ ল'লোঁ, এই দুটাটো একে হয়, যিকোনো এটা লৈ ল'লোঁ, এইটো এটা আননউন, আমি নাজানো কি হয়। যেতিয়া এইটো আমি ক্ৰছ কৰিলোঁ এইটোৰ লগত, এইটো যেতিয়া এইটো ক্ৰছ কৰিলোঁ কি পালোঁ, দুটা ওখ দুটা চাপৰ, মানে 1:1 অনুপাত পালোঁ। মানে 50% ওখ 50% ওখ আৰু 50% চাপৰ। তো যদি আমি এইটো ৰিজাল্ট পাম, তেনেহ'লে যোনটো আমি এইটো লৈছিলোঁ আননউন ইয়াৰ পৰা, সেইটো বিষমযুগ্মী হ'ব। চ' এনেকৈ মেণ্ডেলে কোনটো সমযুগ্মী আৰু কোনটো বিষমযুগ্মী আছিলে সেইটো উলিয়াইছিলে। চ' ইয়াৰ পৰা আমি কি পালোঁ, এই দুটা বিষমযুগ্মী হয় নহয়, এইটো সমযুগ্মী ওখ আৰু এইটো সমযুগ্মী চাপৰ। তো জিনীয় অনুপাত কি হ'ল, 1:2:1। তো এইটোৱে আছিলে প্ৰমাণ শংকৰ।